ঠাণ্ডাৰ দিনত মুখেৰে ধোঁৱা কিয় ওলায়? গণিত কৰোঁতে 1/3 বা 2/3 যে লিখোঁ তাৰে মাজত যিডাল আঁচ বহে সেইডালৰ নামটো কি? এনেকুৱা কিছুমান তথ্য মই আজি আপোনালোকৰ ওচৰত আগবঢ়াম আৰু শেষত এটা বিশেষ ধৰণৰ শব্দৰ বিষয়ে ক'ম যিটোৰ কথা আপুনি আগতে গম নাপায়। এইচপিৰ নাম আপোনালোক সকলোৱে জানে আৰু এই কোম্পানীটোৰ লেপটপো বহুতে ব্যৱহাৰ কৰে। দুজন ব্যক্তিয়ে এই কোম্পানীটো আৰম্ভণি কৰিছিল আৰু তেওঁলোকৰ নাম আছিল হেলিড আৰু পেকাৰ্ড। তেওঁলোকে সেই কোম্পানীটোৰ নামটো তেওঁলোকৰ নামৰ প্ৰথম আখৰেৰে ৰখাৰ সিদ্ধান্ত কৰিছিল। এতিয়া সিদ্ধান্ত কৰিছে ঠিকে আছে বাৰু, কিন্তু কাৰ নাম আগতে আহিব? এইচপি হ'ব নে PH হ'ব? আৰু সেইটো নিশ্চিত কৰাৰ কাৰণে তেওঁলোকে টছ কৰিছিল আৰু সেই টছত হেলিড জিকিছিল আৰু সেইকাৰণে সেই কোম্পানীটোৰ নামটো এইচপি ৰখা হৈছিল। আপুনি কেতিয়াবা ভাবিছিল নে ইমান ডাঙৰ কোম্পানী এটাৰ নাম টছ কৰি ৰাখিছিল? মইতো কেতিয়াও ভবা নাছিলোঁ। আচৰিত কথা। আৰু আপুনিও যদি জনা নাছিল তেতিয়াহ'লে এটা লাইক কৰি দিয়ক, এইখিনিতো কৰিব পাৰে। এতিয়া আহিছোঁ গণিত কৰোঁতে যে আমি ব্যৱহাৰ কৰোঁ 1/3, 2/3 এইবোৰৰ মাজত যিডাল আঁচ থাকে সেইডালৰ নামটো কি? সেইডালৰো নাম আছে নেকি? যিসকলে নাজানিছিল তেওঁলোকে নিশ্চয় তেনেকৈ ভাবিছে আৰু সেইডালৰ নাম হৈছে ভিনকুলাম। এতিয়া আহিছোঁ ঠাণ্ডাৰ দিনত আমাৰ মুখেৰে কিয় ধোঁৱা ওলায়? সকলোৱে জানে ঠাণ্ডাৰ দিনত যে মুখেৰে ধোঁৱা ওলায়, কিন্তু কিয় ওলায় সেইটো কিছু সংখ্যকেহে জানে। ঠিক তেনেদৰে সকলোৱে জানে উশাহ লওঁতে আমি অক্সিজেন গ্ৰহণ কৰোঁ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, কিন্তু এটা কথা নাজানে, যেতিয়া আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেই কাৰ্বন ডাই অক্সাইডৰ লগত আমাৰ শৰীৰৰ পৰা কিছু সংখ্যক পানীও সেই কাৰ্বন ডাই অক্সাইডৰ লগত বাহিৰলৈ ওলাই যায়। এই প্ৰচেছটো অকল ঠাণ্ডাৰ দিনতে নহয়, গৰমৰ দিনতো ঠিক একেদৰে চলি থাকে। এতিয়া প্ৰশ্নটো হ'ল ঠাণ্ডাৰ দিনতহে কিয় ধোঁৱা ওলায়? ঠাণ্ডাৰ দিনে হওক বা গৰমৰ দিনে হওক, যেতিয়াই কি নহওক আমাৰ শৰীৰৰ টেম্পাৰেচাৰ একে থাকে, কিন্তু বাহিৰৰ টেম্পাৰেচাৰ ঠাণ্ডাৰ দিনত ঠাণ্ডা আৰু গৰমৰ দিনত গৰম হয়। আৰু ঠাণ্ডাৰ দিনত যেতিয়া আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু সেই কাৰ্বন ডাই অক্সাইডৰ লগত যিখিনি পানী ওলাই আহে সেইখিনি বাহিৰৰ টেম্পাৰেচাৰটো ঠাণ্ডা হোৱাৰ কাৰণে আমাৰ চকুৰ আগত ধোঁৱা হিচাপে দেখা দিয়ে, কিন্তু গৰমৰ দিনত আমাৰ বাহিৰৰ টেম্পাৰেচাৰটো গৰম হৈ থাকে আৰু তাৰ কাৰণে আমি সেই ধোঁৱাখিনি দেখা নাপাওঁ, কিন্তু পানী ওলাটো ওলাই থাকিব নমৰালৈকে। এতিয়া আহিছোঁ সেই বিশেষ শব্দটোলৈকে। কোনোবাই কিবা ভাবিছিল নে কি হ'ব পাৰে সেই শব্দটো? কালাৰফুল। এই শব্দটো যদি আপুনি কোনোবা ছোৱালীৰ আগত চাউণ্ডটো নোলোৱাকৈ উচ্চাৰণ কৰে তেতিয়াহ'লে আপুনি মাইৰো খাব পাৰে, কাৰণ এই শব্দটো চাউণ্ডটো নোলিয়াকৈ উচ্চাৰণ কৰিলে আই লাভ ইউৰ দৰে একে উচ্চাৰণ হয় যদি চাউণ্ডটো নোলিয়ায়। আৰু আপোনাৰ যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে এবাৰ পৰীক্ষা কৰি চাওক আৰু লগতে কোনো ছোৱালীৰ আগত যাতে এই শব্দটো চাউণ্ড নোলিয়াকৈ উচ্চাৰণ নকৰে। যদি মাইৰ খাবৰ ইচ্ছা নাই দিয়কচোন। ভিডিঅ'টো ভাল লাগিলে মোৰ মনোবল বঢ়াবলৈ এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপিব একেবাৰে নাপাহৰিব। ধন্যবাদ।